কি যাম ড্ৰাইভাৰ এইটো নহয় নামি যাব লাগিব কি চাই আছ পাহাৰ গুৱাহাটীৰ পাহাৰ তোমরা এই কি চালু করে পমি বৰুৱাকো মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু অসম প্ৰকাশন পৰিষদৰ সচিব মাননীয় শ্ৰীযুত প্ৰমোদ কলিতা ডাঙৰীয়াক মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্চত উপস্থিত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু উপস্থিত অতিথিসকল প্ৰেক্ষাগৃহত উপস্থিত থকা সাংবাদিক বন্ধু বান্ধৱী আৰু গ্ৰন্থপ্ৰেমী ৰাইজ আমি অসম গ্ৰন্থমেলা গুৱাহাটীৰ আজি আৰম্ভণিৰ কাৰ্যসূচীত আমি কাৰ্টন সৰবৰাহী যুৱ লিখক বিকাশ সন্মান প্ৰদানেৰে বছৰটোৰ সামৰণি আমি উপস্থিত হৈছোঁ তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ লিখক সুমন্ত চন্দ্ৰ ডাঙৰীয়া আমাৰ সকলোৱে পৰিচিত ভাৰতবৰ্ষ নহয় বিশ্বৰ ভিতৰতে